শুক্লধ্বজ ডেন্স একাডেমীৰ চতুৰ্থ বাৰ্ষিক অনুষ্ঠান শুক্লধ্বজ ডেন্স একাডেমীৰ চতুৰ্থ বাৰ্ষিক অনুষ্ঠান উপলক্ষে ভূপেন কোখানী স্মৃতিত বন্তি প্ৰজ্বলন আৰু কম্বল বিতৰণ আৰু লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা ইউটিউবাৰসকলক সম্বৰ্ধনা আৰু চাৰ্টিফিকেট প্ৰদান কৰে। উল্লেখ্য যে শুক্লধ্বজ ডেন্স একাডেমীৰ 3 দিনৰ বৰ্ণাঢ্য অনুষ্ঠানৰ অন্তিম দিনা নিৰ্দেশক নীলিময় প্ৰধানী বন্ধুৱা নামৰ ৰাজবংশী ছবি মুকলি কৰে। গোলকগঞ্জৰ প্ৰধানী খেলপথাৰত অল অসম বেংগল ইউটিউবাৰ আৰু নৃত্যশিল্পী আৰ্টিষ্ট গায়ক আৰু লগতে বঁটা বিতৰণী সভাখন সুকলমে সাফল্যমণ্ডিত হোৱাৰ বাবে সকলোকে শুক্লধ্বজ ডেন্স একাডেমীৰ তৰফৰ পৰা অধ্যক্ষ জীৱন অনুপম আৰু উপ অধ্যক্ষ এনজিত ৰায়ে ধন্যবাদ জ্ঞাপন কৰে। গোলকগঞ্জৰ পৰা নিৰঞ্জন প্ৰধানৰ ৰিপৰ্ট 12 লাইভ। অন্তিম কাৰ্যসূচী প্ৰথম আমাৰ আৰম্ভণিতে আছিল আমাৰ 3টা বজাৰ পৰা আমাৰ বন্তি প্ৰজ্বলন। এই বন্তি প্ৰজ্বলন আমাৰ ভূপেন কোছানী তেখেতক আমি বন্তি প্ৰজ্বলন কৰিলোঁ। কৰাৰ পিছতে আমাৰ ভূপেন কোছানীৰ নামত আমাৰ এটা কম্বল বিতৰণ হৈছে আৰু তাৰপিছতে আমাৰ কাৰ্যসূচী আসাম বেংগল যে ইউটিউব চেনেল মিট বিভিন্ন জাগাৰ পৰা আজি শিলিগুৰি, আজি কোচবিহাৰ, তুফানগঞ্জ, কেলকাতা বহুত জাগাৰ পৰা আহিছে, ৰায়গঞ্জৰ পৰা আহিছে। ইতিমধ্যে আমাৰ আৰু আমি মানে আমি এনেকৈ সকলো আজি আমাৰ ডান্স একাডেমি যিখিনি আৰ্টিষ্টক ধুনীয়া কৰি আমাৰ প্ৰগ্ৰাম সফল হ'ল আৰু এইখিনি কৈ কেনে মই লগতে সাংবাদিক ৰিপৰ্টাৰ আমাৰ বন্ধু বাবু আমাৰ ডান্স একাডেমিৰ তৰফৰ পৰা আমি অনেক ধন্যবাদ জনালোঁ। আমি